আমি আৰু এটা জাগাৰ পৰা ফুৰি আহোঁ, অলপ ফুফুটি আহোঁ। আজি আপোনালোকক সকলো জেগাতে ঘূৰাই আছোঁ বলক। গুৱাহাটীৰ লখৰা দেখিছে ইমান জাম, ট্ৰাফিক জাম। ইয়াতে ৰখি থাকিব লগা হয় বহুত সময়। লখৰা বাইপাছ, হাৱাই ৰোড, গুৱাহাটী। এইটো চাইডে পাহাৰ। সেইকাৰণে আমাৰ মানে মহানগৰীত বানপানী ক'বলৈকে পৰে সেইটো কাৰণে। হাৱাই ৰোড হ'লেও এইয়া আমাৰ ডাঙৰ ডাঙৰ তেলৰ টেংকাৰবিলাক চব ইয়াতেই। ডাঙৰ ডাঙৰ ট্ৰাক যিমান ডাঙৰ গাড়ী চাকা নহওক সকলো ইয়াতেই চলিব। ইয়াৰ পৰা বিভিন্ন ঠাইলৈ শিৱসাগৰ, যোৰহাট, নগাঁও। ৰাইজসকল আধা ঘণ্টা ধৰি জামতে ফাঁচি আছে। চাওক ইমান জাম, ইমান গাড়ী মটৰ। আজিকালি পামহে ধুনীয়া হৈ গৈছে। আহক ৰাইজ আপোনালোকে কি সুন্দৰ পৰিৱেশ। এই ৰাস্তাটোৰে যে ৰাণী আৰু একলন ওলাব পাৰে যে গম পাওঁ না। একদম সহজ ৰাস্তা। আপোনালোকে আহক লখৰা পৰা একদম চিধাই আপোনাৰ গড়চুক সন্মুখেৰে পামহি হয় ওলাওক। একেবাৰে আপুনি ৰাণী একলন ওলাব পাৰে। একদম সহজ ৰাস্তা। ইমান ধুনীয়া কৰিছে প্ৰকৃতি। কি জেগা নাই আমাৰ অসমতে, গুৱাহাটীতে ইমান ধুনীয়া ধুনীয়া জেগা আছে। বাহিৰত ক'ত যাব লাগে? গুৱাহাটীৰ দৰে নজৰা ক'ত আছে নেকি? ইমান ধুনীয়া জেগা। ষ্টেজটা আহি যাব আৰু লাইনত। দীপৰ বিল সোমালোঁ। আহিলে দীপৰ বিল ৰাস্তা সোমালে গাড়ী ভৰ্তি হৈ আছে। ইফালে গাড়ী ইফালে এই পিকনিক প্লেচটো পুৰা পানী হৈ গ'ল। ইফালে পুৰা পানী হৈ গ'ল। নিশ্চয় সেই যোৱাৰ আগতে পিকনিক খাইছিলে চবে। এই মাছ দীপৰ বিলৰ মাছ এটা মাৰি ৰাখি দিছে। ধুনীয়া জেগা। বহুত পানী হৈ গ'ল। সেইদিনাখন খাওঁতে পানীয়ে নাছিলে, আজি বহুত পানী হৈ গ'ল। একদম ৰাস্তা উঠো উঠো হৈ গৈছে। এইটো ৰেল লাইন, লগতে ৰেল লাইন হৈ আছে। এইটো হৈ আছে না, এইটো ৰেল লাইন চালুৱে আছে। বঙাইগাঁও যায়, বৰপেটা যায়, এইফালে চব জেগা যাব মানে। ৰাস্তাৰ কাষত পানী আহি গৈছে। আহি গ'লোঁ দীপৰ বিল। এয়া দেখিছে দীপৰ বিল। দিনাখন আহোঁতে ইমান পানী নাছিলে, আজি পুৰা পানী একদম পুৰা ভৰ্তি হৈ গৈছে। পুৰা পানী পানী। সেই পিকনিক খাবলৈ যায় মানুহবিলাক, পিকনিক খায়। এই পিকনিকৰ প্লেচটো চাওক পুৰা পানী পানী। ব্ৰিজখন ট্ৰেইন আহোঁতে পুৰা পানী হৈ গ'ল, মেটেকা হৈ গ'ল।
গুৱাহাটীৰ সকলো ঠাইতে বানপানী হৈছে। দীপৰ বিলততো বানপানী হ'বই। আপোনালোকে আহক, ইয়াতে বিভিন্ন প্ৰজাতিৰ পক্ষীবোৰ আহে, পৰিভ্ৰমী পক্ষীবোৰ আহে। ইমান ধুনীয়া লাগিছে নজাটো। ওচৰত এইটো পাহাৰ, সুন্দৰ পাহাৰ, ইমান ধুনীয়া পাহাৰ। কাষতে ৰেল লাইনটো পাৰ হৈ গৈছে। ৰাইজসকল, ভিডিঅ'টো আজিৰ কাৰণে ইয়াতে সমাপ্ত কৰিলোঁ। কেনে পাইছে ক'ব, আৰু আপোনালোকে লাইক, ছাবস্ক্ৰাইব, বেল ঘণ্টিটো বজাই দিব নপাহৰিব।